মোৰ কি হ'ব? মই ক'ত থাকিম? আপোনাৰ কথাত আহিছিলো জানেনে আপুনি? মই মোৰ হাজবেণ্ডক কৈছিলোৱে আপোনাৰ বন্ধুৰ একো কাম নাই বোলে। এতিয়া মই হোটেলতে থাকিম। একদিনত ৰুম খালী ক'লে কৈ দিব মোক। যাওঁ মই এতিয়া। ময়ো বহুত ডাঙৰ ভুল কাম কৰিলো ইয়াত আহি। মায়াবিনী ৰাতিৰ বুকুত হেঁতা গান গাবা আহিছিলা হা? একো কাম নাই চালা ফকতীয়া চলি। মায়াবিনী তেনেকে নকবা। ডোন্ট ৱৰি, কিবা এটা কৰি আছো নহয় মই। কালু কি কৰা যায় এতিয়া? মই কি কম আৰু 2 দিনমান হান্তাৰৰ ঘৰত ৰাখো। ৰুম খালী যেতিয়া তহঁতৰ হৈ যাব না, এইদিন ইয়াতে লৈ আহিম। একো চিন্তা নকৰবি। কি ক পিছে? হান্তাৰৰ ঘৰত হেঁতা ভয়ে লাগে মোৰ, কিন্তু উপায়তো নাই ন। মায়াবিনী মাইনাও 2 দিনমান তাতেই থাকিব লাগিব, উপায়তো নাই। তাৰ পিছত আমাৰ ঘৰততো সদায়ে আছে ন তোমাৰ কাৰণে দুৱাৰ খোলা। বিশ্বাস কৰা মোক। বাটৰ কুকুৰকে বিশ্বাস কৰা ভাল। কালু বলা ইয়াৰ পৰা এতিয়া। মা কসম কি ইনচাল্ট বে, কেৱল এই মাডালৰ কাৰণে। দেউতা কি কৰা যায়? মাৰ দিয়া যায় ইয়া চোৰ দিয়া যায়? এই মানুহটোক তো ঘৰৰ পাৰে ওলাবাই লাগিব। কিবা এটা আইডিয়া ভাব গজমুৰা। আইডিয়া? দেউতা আইডিয়াটো এটা আছে, কিন্তু আপুনি কেৱল মোৰ লগত থাকিব লাগিব। বাকী মই কৰি আছো। কি আইডিয়া কচোন মোক। এতিয়া মজা দেখো, মজা আইডিয়া। এতিয়া চাও মায়ের মানুহজন কেনাকে থাকে আমার ভাড়া ঘৰত। ওই পিতুতা, মায়েৰৰ মানুহজন ময়ে হয় বেটা, সি ভাৰতীয় মানুহে। ওকে ওকে জাষ্ট চিল ডিউড। হেল্ল' কালু, তোৰ চাপৰ্ট এটা লাগিব। আৰু তোৰ যে লকেৰ পেটিয়া তাকো লৈ আনিবি সোনকালে। কৈ আছো কি কথা, সোনকালে ইমিডিয়েট। কালু কেৰ পেটিয়া মনত আছে না কি কৈছো? চব প্লেনিং মতে হবা লাগিব কিন্তু। আৰু দেউতা আপুনি যাই কিনে মাৰ লগত শুই থাকক। কিবা কিবি চাউণ্ড উঠিব পাৰে, মাক উঠি আহিব নিদিব কিন্তু। আপুনি আহিব আৰু কৈ দিছো যাতে একো ভুল নহয়, নহলে পাহৰি যাম আপুনি যে মোৰ দেউতা। আৰু কেৰবেটিয়া এতিয়া চব তোৰ হাততে, বিন্দাস কৰি দি কামটো। যদি তই কামটো কৰি দিবা পাৰা না, কালি 2টা গেলাৰ পেকেট মোৰ ফালৰ পাৰে তোৰ নামত, একদম 100% গেৰাণ্টি। মোৰ বহুত ভয় লাগি আছে ৰকো, মোকে কিয়ানো তহঁতে মোক বাচি ললি এটো কামৰ কাৰণে। কাৰণ তোৰ এই চেহেৰাটো একদম পিয়া চেনি কব দিয়া যেন পায়। একদম কোনেও একো সন্দেহ নকৰিব, গতিকে বিন্দাস থাক, নো টেনচন। ঐ নেলমুৱা, একো কিন্তু চিন্তু নাই, যাবা দিছো যা এতিয়া। কালু ৰুমৰ ভিতৰত চব লাইট অফ কৰি দে, আৰু কেনেকে তো কৈছো জানায়ে। চ কৰ এতিয়া এজ পাৰ প্লেনিং। কালু লাইট অফ কৰি দি এতিয়া। হেঁতা একো কানা হবা দেখা পোৱা নাই, ভয় দেখাবা যাই কিনে মই দেখো উজাত খাই ক'ৰবাত মৰিহে থাকিম। ঐ ৰকো মোবাইলত পোহৰ মাৰি যাওঁ নেকি? ঐ কৰি পৰা কোনটো ভূতক মোবাইলত ফ্লাছ মাৰি যা দেখছা হা আজিলৈকে? মই এতিয়া একো নাজানো, আমি এতে আছো আৰু তই যাই কিনে যি কৈছো সেই কৰ। আৰু কালু ভূতৰ মিউজিক বাজো মোবাইলত। যো এতিয়া আমি যাওঁ, এতিয়া যি কৰিব ইয়ে কৰিব। কিহৰ গান বাজি আছে এইবিলাক? ভূত চুতৰ ভাৱ আহি দেখো। হেন্তা এনেও মই এই মুখত ভয় খাওঁ। হে ভগৱান, হে প্ৰভু, লাইটটো কিয় জ্বলোৱা নোহোৱা কৰি আছে? মই একো বুজি পোৱা নাই। হা, কোন তুমি? মই ভূত হয়। মোৰ বিচনাত টোপনি মাৰি আছা, সাহস ক'ত পালি? এতিয়াই যদি ইয়াৰ পৰা গুচি নাজানা, গালে মুখে নাকে কাণে কামেৰি ফেলাম এতিয়াই। মই কেনেকে বিশ্বাস কৰিম তুমি মানে আপুনি যে ভূত হয় সঁচাকে? কি এতিয়া মই তাৰমানে কি ডেমো দেখাব লাগিব তোক? ৰখ ফিটি উঠা, তোক দেখে আছো মই যে ভূত হয় বুলি। ঐ মাই, মই মৰিলো। মই কিয় আহিছিলো? হেৰি কিহৰ চাউণ্ড হে? কিবা দেখো ছাগলী কান্দা যেন চাউণ্ড পাই আছো। চাই আহো নেকি মই এতিয়াই? হেই নালাগে যাব তুমি, আমাৰ ছাগলীটো জাগিলে নেকি? ৰবা মই চাই আহো ৰবাচোন যাই কিনে।
ঐ মাৰ মানুহটো কিয় চিল্লাই আছা ইমান এই ৰাতিখন হা ঐ দেউতা কি মায়েৰৰ মানুহজন হা মায়েৰৰ মানুহ ইয়াতে থিয় হৈ আছো দেখা নাই তই এই চিটুৱেশ্যনতো তিৰিৰ কথা নাপাৰে ঐ দাদা কি হ'ল কওকচোন কথাটো কিয় ইমান চিঞৰি আছিলে ৰাতিখন মোক মানে এইজন মানুহে মাৰিব ওলাইছিলে আৰু নিজকে ভূত বুলি কৈ আছে মানুহ ক'ত মানুহ দেখা পালে ডাঙৰীয়া এইজন দেখা নাই মোৰ চকুৰ আগত নাচি আছে বাপ জন্মত এনেকুৱা ভয়ংকৰ মুখৰ মানুহ কেতিয়াও দেখা নাছিলো তাক দেখাত ভয়ংকৰ মুখত নিচিনা কৈ আছা এটা বংশা চাদ হা ৰতো ঐ দাদা ক'ত বাচ্চা মানুহৰ নিচিনা কান্দি আছে হা ক'তনো মানুহ দেখা পালে এতিয়া দেখো এটাও মানুহ নাই আমাৰ বাহিৰে ৰকো সেই কেৰপেটিয়াৰ কথা কোৱা নাইতো কেইদিনমান আগত যে এইটো ৰুমত ফাঁচি দিছিল এইটো ৰুমত যিমান ভাৰতীয় আহে চবকে দেখো সি পাগল কৰি পঠায় সেইটোৱে হ'ব চাগে ঠিক কৈছা কালু সিয়ে হ'ব চাগে মোৰো সেইটোৱে সন্দেহ কি তাৰমানে সঁচা ভূত মানে ভূতে বাহ লোৱা ৰুমত মোক থাকিব দিছে ইমান বেয়া আপোনালোক আমি ৰাখিছো নেকি দেউতা তিৰিহে ৰাখিছে একো নাই ইমান বেয়া ভূতো নহয়তো বহুত ভাল ভূত হয় লগতে থাকিব সদায় আপোনাৰ লগত কি ঘণ্টাও নাথাকে ইয়াতে 1 মিনিট আৰু মই প্লেন সাকসেসফুল দেউতা ঠিকে কৈছা এতিয়াহে মই শান্তি পাইছো টোপনি মাৰিব পাৰিম এতিয়া মই ভালকে দে হ'ব যো এতিয়া চব গুচি যাওঁ এতিয়া ইয়াৰ পৰা কালি পুৱা যি হয় দেখা যাব মই আনা মানুহজন দেখো ভাড়া ৰুমত নাই ক'ত গ'ল মাতো দিয়া নাই তাকেতো ময়ো পুৱাই পুৱাই ৰুমত গলো বোলো চাদা খোলা খোজো মানুহ দেখোন নাই তাতে না পাত্তা একো নাই দিয়া মই আনা মানুহজনীয়ে আছেতো এতিয়া তেওঁহে থাকিব দিয়া আমাৰ ৰুমত আমি ভাড়া পালেই হ'ল হেৰি শুনিছানে কি কৈছো ৰবা মই মানুহজনীক মাতিয়ে দিওঁ আছে ইয়াতে ৰা লগৰ চলিৰ ঘৈণাক এইফালে আহা আহা আমি ৰুমটো চাই আহো আহা তাতে তুমিয়ে থাকো আহা এতিয়া ব'লা মোৰ লগত ৰুমটো দেখাই আনো ধোখা ৰকৰ লগত ধোখা সহ্য নহ'ব এই মাহা থকা মোৰ বাপে মোকে বেল বনালা ময়ো দেখি আছো ময়ো যে আপোনাৰে চলি হয় ৰবক দেখাই আছো মা কথা এটা আছিল মানুহজন যে নাই এনে নহয় ভয়তে পলাইছে ইয়াৰ পৰা কি ভয়তে কেনেকে মই চব কথা খোলাকে কৈ আছো মা আহক কাণৰ কাষত কৈ আছো কি মানে তইও লগত আছা দেউতাৰে এনেকুৱা কাণ্ডত উপায় নাই মোৰ মা মই দেউতাৰ লগ নিদিলো হয় কিন্তু দেউতাই মোক কি কৈছে জানা দেউতাই বোলে মোক তেজ পুত্ৰ কৰিব মই কি কৰিম মা এই বয়সত যদি মোক দেউতাই তেজ পুত্ৰ কৰে মই ক'ত থাকিম কি কৰিম কি খাম সেইখিনি ভাবিয়ে উপায় নাই মই দেউতাৰ লগত এনেকুৱা কাণ্ডত যোগ দিলো মই থাকতে তোক কোনে তেজ পুত্ৰ কৰে ঐ ময়ো চাম আৰু ৰখ বাপেৰে দি আছো মই এতিয়াই নালাগে মা একো কব দেউতাই যেনেকে গেম খেলি আপোনাৰ মানুহজনক খেদিছে আমি দুয়ো প্লেনিং কৰি কিনে দেউতাক তিৰিটো খেদিম মানে দেউতাই এনা তিৰিটো দেচোন এতিয়াৰ পাৰে আমি দুয়ো লগ মা আমি দুয়ো একেলগে কাম কৰিম দেউতাৰ সেইডাল তিৰি খেদোৱাৰ কাৰণে আমিও গেম কৰিম দেউতাই গমেই নাপাব কৈছা মোৰ বাপাটো এনেকে কৰিম বাপেৰ আকৌ এনেকে শিক্ষা দি আছো ৰখ তেতিয়াহ'লে মোক আশীৰ্বাদ কৰক আমি যাতে এইটোত ছাকচেছ হওক যেনে কুকুৰ তেনে টাঙান ভাড়া ঘৰৰ পৰা মানুহ খেদা মিছন নম্বৰ 2 ষ্টাৰ্ট দেখা পাব আপোনালোকে নেক্সট এপিছডত যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক একো নাযায় আপোনালোকৰ